ই-রিক্সা অনুজ্ঞাপত্রবিহীন মুর্দাবাদ ই-রিক্সা অনুজ্ঞাপত্রবিহীন বন্ধ করা অভয়পুৰীত ই ৰিক্সা চালকৰ বিৰুদ্ধে প্ৰতিবাদত নামিল অটো টেম্পো চালকসকল। অভয়পুৰীত অটো টেম্পো চালকে ই ৰিক্সা চালকসকলৰ বাবে পেটত গামোচা বান্ধিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। ই ৰিক্সাৰ চালকে অভয়পুৰীত কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নোলোৱাকৈ অভয়পুৰী চহৰত ৰিক্সা চলাবলৈ যোৱাত ভাড়াৰ পৰা বঞ্চিত হ'বলগীয়া হয় অটো টেম্পো চালকসকল। উপায়ন্তৰ হৈ আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অটো টেম্পো চালকসকলে। ই-রিক্সা বন্ধ করা অনুজ্ঞাপত্রবিহীন ই-রিক্সা বন্ধ করা আমার দাবি আমার দাবি আমি এই কাৰ্যসূচী হাতত লৈছোঁ যে লেগটিচিঙাৰ পূবত লাংলা বালাগাঁও চেনিমাৰী মইনপুৰী কলগাছিয়া ইফালৰ পৰা অনুজ্ঞাপত্ৰবিহীন ই ৰিক্সা অভয়াপুৰী শালমাৰালৈ অহা যোৱা কৰি থাকে তেওঁলোকে। আজি তেওঁলোকে অনুজ্ঞাপত্ৰবিহীন ই ৰিক্সাবিলাক চলাচলৰ কাৰণে এই বৃহত্তৰ যিবিলাক আমাৰ উত্তৰ শালমাৰা মহকুমা অটো সন্থাৰ যিখিনি গাড়ী অটো আছে এই গাড়ীখিনি আমি চলিব বৰ অসুবিধা হৈ আছে। এই ই ৰিক্সাবিলাকৰ অনুজ্ঞাপত্ৰবিহীন আমি আবেদন জনাইছোঁ অভয়াপুৰী নগৰ সমিতিত। যোৱা 17-12-19 তাৰিখত অভয়াপুৰী নগৰ সমিতিত আমি আবেদন জনাইছোঁ। তাৰপিছত আমি মহকুমাধিপতি উত্তৰ শালমাৰা মহকুমাধিপতিক আমি অৱগত কৰাইছোঁ 18/9/2020। জিলা পৰিবহণ বিষয়াকো আমি অৱগত কৰিছোঁ। এতিয়ালৈকে এওঁলোকে কোনো ধৰণৰ কোনো আমাৰ পদক্ষেপ লোৱা নাই। আমি এতিয়া আজি এই কাৰ্যসূচী হাতত লৈছোঁ যে মাননীয় বিভাগীয় কৰ্তৃপক্ষই যদি অচিৰে এইবিলাকৰ ই ৰিক্সাৰ বিৰুদ্ধে যদি কোনো প্ৰস্তাৱ যদি লয় গ্ৰহণ যদি কৰক আৰু নহ'লে শেষত আমি ই ৰিক্সাবিলাকৰ বিৰুদ্ধে জংগী আন্দোলন কৰিম। আইনগত পৰিবহণ বিষয়াক অৱগত কৰাইছোঁ আৰু তেওঁলোকে চালি জাৰি চাই আমাক যাতে খুব ব্যৱস্থা কৰি দিয়ে। আজি আমি এই অটোবিলাক নচলাৰ কাৰণে এই পৰিস্থিতি আমি হাতত লৈছোঁ। ই ৰিক্সাৰ অত্যাচাৰত আমি গাড়ী চলাব নোৱাৰোঁ। ৰাতিপুৱা আহি 5টা বজাত যেতিয়া লাইন দিওঁ সন্ধিয়া আমি সেই খালী গাড়ীবিলাক আকৌ ৰিটাৰ্ণ যাওঁ। এক চাইডো আমাৰ নহয়। এওঁলোকে 4-5জন মানুহ লৈ যিফালে ইচ্ছা সিফালে যাই আছে অনুজ্ঞাপত্ৰবিহীন গাড়ীবিলাক। অভয়পুৰীৰ পৰা প্ৰাণজিৎ চৌহান, জনান।